কবিতাৰ শিৰোনাম বুঢ়া মানুহজন আজিও আহিছিল। পূবৰ বেলিটোৰ দৰেই বুঢ়া মানুহজন আজিও আহিছিল। গেটৰ বাহিৰত ৰৈ গেটখনৰ ফুটাবোৰৰ মাজেদি আজিও জুমিছিল। আগৰ দৰে তেওঁৰ চকুজুৰিৰ পৰা দুধাৰি অশ্ৰু নীৰৱে নিগৰিছিল। চোতালত খেলি থকা নাতি পোৱালিটোক তেওঁ বাৰে বাৰে চাইছিল। তেওঁৰ হেনো বৰ মন গৈছিল। কণমানি নাতিটোৰ কপালত এবাৰ হাতখন ফুৰাবলৈ। পিছে গেটৰ ভিতৰলৈ সোমাবলৈ সাহস হলে গোটাব পৰা নাছিল। সেয়েহে দূৰৰ পৰাই তাক চাইছিল। কি জানি তেওঁক দেখি সি এবাৰ ককা বুলি চিঞৰি উঠিব। কণমানিটোৰ আধা ফুটা মাতটো তেওঁৰ হেনো বৰ প্ৰিয়। তেওঁ তথাপিতো ভয় খাইছিল। আগৰ দৰেই কিজানি কণমানিটোৱে তেওঁৰ ওচৰলৈ আহিবলৈ আমনি কৰে। সেইবাবে লগত লৈ অহা ফটা চিটা টোপোলাটো লৰালৰিকৈ সামৰিছিল। পশ্চিম আকাশত বিলীন হ'ব ধৰা বেলিটোৰ দৰেই তেওঁ ক্ৰমান্বয়ে আঁতৰি গৈছিল। ক্ৰমশ চৌদিশে অন্ধকাৰ নামিছিল। বুঢ়া মানুহজন আজিও আহিছিল। ধন্যবাদ।